হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ব্লগলৈ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। এইফালে এতিয়া ওলাই লৈছোঁ আৰু থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই ক'ত গৈছোঁ চাগে, হয়নে? আৰু এয়া চাওকচোন, এৰাতিৰ ভিতৰতে আমাৰ ৰাস্তা একদম ধুনীয়া বনাই দিলে। বাকী যি নহওক, ৰাস্তাটো যে বনালে সেইটো বহুত মই ভাল পাইছোঁ, কাৰণ স্কুটি উলিয়াবলৈ ইমানেই দিগদাৰ হৈছিল আগতে। তো হোৱাটএভাৰ, এইফালে আমি এতিয়া বনাই আছে যিহেতু আমি এইফালে পথাৰ মাটি আছিলে সেইফালৰ পৰাই আহিলোঁ আৰু এতিয়া ইয়াত আহিলোঁ য'ত লেণ্ডিং কৰি আছিলে, ট্ৰায়েলবোৰ চলি আছিলে, এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ। চ' এতিয়া নোৰে বাৰু, অকল চাবলৈ আহিলোঁ জেগাডোখৰ। আৰু ইয়াত দেখিছেই ন, গোটেই পুলিচ আৰ্মি ডাঙৰ ডাঙৰ কুকুৰলৈ চেকিং কৰি আছে। অকণ দেৰি তাত থাকি মেলি চালোঁ, তাৰপিছত আহিলোঁ টাউনলৈ বুলি। আৰু হেলমেট নাছিলে আমাৰ দুটাৰে, গোটেই চেকিং বহিছে, সেইকাৰণে বাইকখন তাতে ৰখাই আমি বেটেৰীত আহি গ'লোঁ এইফালে বাণিজ্য মেলালৈ, এক্সপ'লৈ। চাওকচোন এটলিষ্ট। আৰু এইখনলৈ আহিম ৰ'ব, লাষ্টত আহিম, ধুনীয়াকৈ বহি খাম। প্ৰথমে বস্তুবোৰ চাই লওঁ, আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে, কি লাগে আপোনাক চব পাব। এয়া প্ৰথম দোকানখনেই চাওকচোন, ভৰ্তি গোটেই, এটা পচন্দ নহ'ব আপোনাৰ এনেকুৱা বস্তু আছে। আৰু এফৰ্ডেবল আছে, কিছুমান বস্তু দাম, কিন্তু কিছুমান এফৰ্ডেবলো হয়। এইফালে জুতি জয়পুৰী, সেইটো ল'ম বাৰু, লাষ্টতহে ল'ম, এতিয়া লোৱা নাই। আৰু এয়া চাওক, লৈ মেলি সেইবোৰ ভিডিঅ' কৰা নহ'লে, ঘৰত গৈ দেখুৱাম বাৰু। লাষ্টত ইয়াত সোমালোঁ, জুতি এযোৰ চকু পৰিলে আৰু, তো সেইটো দেখুৱাম। এতিয়া এইফালে খাবলৈ বহিলোঁ, যোৱাৰ আগতে আন্ধাৰেই হ'ব হ'ল। আৰু এয়া মই খালোঁ পাপৰি চাট, মই য'তে নাযাওঁ এইটো খাম, বহুত টেষ্টি বনাইছিলে কিন্তু। আৰু পংকজে ৰোল এটা খালে, সেইটোও ভিডিঅ' কৰা নহ'লে, পিছত অৰ্ডাৰ দিছিলোঁ। তাৰপিছত এতিয়া আকৌ বেটেৰীত উঠি যাবলৈ বুলি ওলালোঁ। আৰু এয়া চাওকচোন, বহুত বেছি ঠাণ্ডা লাগিছিলে, একদম বতাহও মাৰি আছে। আমি দুটাই গৰম কাপোৰ পিন্ধা নাছিলোঁ, মোক নমাই আহি গ'লগৈ। আৰু এতিয়া বস্তুখিনি দেখুৱাওঁ আহক আপোনালোকক। এইযোৰ জুতি কেনেকুৱা লাগিছে, ইমান ধুনীয়া ন, ব্লেক কালাৰতে চকু পৰিলে। আৰু এই দুটা ক্লিপ লৈছোঁ, পিংকটো ভণ্টিলে, ব্লুটো মালে, আৰু এইটো ক্লিপ মই লৈছোঁ মোলে। দেন ঝুমকা চবেই পচন্দ হৈছিলে, লাষ্টত এইযোৰে উঠালোঁ। কেনেকুৱা লাগিছে ফটোত, ভিডিঅ'তকৈ বেছি ৰিয়েলত বহুত ধুনীয়া হয়, শ্বাইনি। দেন এইফালে এইযোৰ লৈছোঁ, এইযোৰ মোলে নহয় ভণ্টিলে বুলি লৈছোঁ, বহুত কিউট হয়, হাৰ্ট শ্বেপত। এয়া চাওক। তাৰপিছত আৰু এযোৰ ল'লোঁ, এইযোৰ কিবা কোৰিয়ান ষ্টাইল, বহুত ট্ৰেণ্ডিং চলি আছিলে মাজতে। মই ৰেগুলাৰ পিন্ধিবলৈ লৈছোঁ আৰু কলেজলৈ বুলি। কেনেকুৱা লাগিছে জনাব দেই। দেন এইফালে এই আঙুঠিটো লৈছোঁ, এই ৰিংটো ভালকৈ ধৰা পৰা নাই চাগে, এয়া চাওক, বহুত ধুনীয়া লাগিছে ৰিংটো। দেন এইটো মই নিজে লৈছোঁ, এইবোৰ বস্তু চব পংকজে লৈ দিছে, এইটো খালি মই নিজে লৈছোঁ ঘৰত সজাম বুলি। কাছ আৰু এইফালে প্লেটটো চিচাৰৰ হয়। তো সেয়াই আছিলে আজিৰ কাৰণে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই। কেনেকুৱা লাগিল জনাব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।